এইবাৰ জে পি সিঙৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ মন্তব্য কৰিছে। জে পি সিং কোন হয়, তেওঁ ক'ৰ পৰা আহিছে, এই বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। জে পি সিঙে আমাক ভয় দেখুৱাই একো লাভ নাই। জে পি সিঙে কা আন্দোলনকাৰীৰ ওপৰত এটা টুইট কৰিছিল যে কা আন্দোলনকাৰীয়ে অসমৰ বন্ধ দিলে যি ক্ষতি হয় সেই ক্ষতি আন্দোলনকাৰীয়ে ভৰিব লাগিব বুলি টুইট কৰিছিল। আৰু সেই বিষয়ত বিধায়ক অখিল গগৈয়ে ক্ষুব্ধ হৈ জে পি সিঙক হুংকাৰ দিয়ে। বিধায়ক অখিল গগৈয়ে জে পি সিঙৰ ওপৰত কৰা মন্তব্যৰ ভিডিঅ'টো আপোনালোকে চাওক। আন্দোলন কৰিলে মানে পইচা খৰচ হ'ব, লোকচান হ'ব, তাৰ কাৰণে আমি ক্ষতি বহন কৰিব লাগিব। তেতিয়াহ'লে কাখন নানিলে হৈ গ'ল, আন্দোলন কৰিব নালাগে। অসমীয়া মানুহৰ ওপৰত এটা দানৱীয় আইন জাপি দিব, হয়নে? অসমীয়া মানুহক মাৰিবৰ কাৰণে চেষ্টা কৰিব। তাৰপিছত তাৰ বিৰোধিতা কৰিলে ক'ব যে তাৰ কাৰণে যি ক্ষতি হ'ব, ব্যৱসায়িক ক্ষতি, তাৰমানে অৰ্থনৈতিক ক্ষতি, সেই ক্ষতিটো আমি বহন কৰিব লাগিব। কাৰ কাৰণে হ'ল ক্ষতিটো? কেন্দ্ৰীয় চৰকাৰৰ কাৰণে, বিজেপি চৰকাৰৰ কাৰণে। তেওঁলোকে আমাক চিৰকালৰ কাৰণে ইয়াতে 15-20 লাখ মানুহ ইয়াতে নাগৰিকত্ব দিবলৈ লৈছে আৰু ভৱিষ্যতে 1,70,00,000 মানুহ আহিব পৰা ৰাস্তা খুলি দিব খুজিছে। তাৰ বিৰোধিতা কৰিলে মানে আমি পইচা দিব লাগিব। কোন ডিজিপি, ক'ৰ পৰা আহিছে তেওঁ কেন্দ্ৰীয় চৰকাৰক কওক যে এখন বেয়া আইন, এইখনে অসমীয়া জাতিক ক্ষতি কৰিব, গতিকে এই আইনখন বন্ধ কৰিব লাগে। এইটো তেওঁ নিজে কওক ব্যৱস্থা, আৰু বেলেগ কথা ক'বলৈ পোৱা নাই। অসমীয়া জাতিক ব্লেকমেইল কৰিবলৈ আহিছে, ক'ৰ পৰা আহিছে ডিজিপি? সদায়তো এইখন চৰকাৰ সদায় গণসংগ্ৰামৰ যিটো গণতান্ত্ৰিক যিবোৰ অধিকাৰ এইবোৰক বাধা দিবলৈতো লাগি আছে। বিভিন্ন আইন আনিছে, বাধা দিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে। এতিয়া ভয় ভাবুকি খুৱাইছে, পুলিচ লগাব, মিলিটাৰী লগাব। কিন্তু দেশৰ স্বাৰ্থৰ কাৰণে, অসমৰ জাতীয় স্বাৰ্থৰ কাৰণে আমি যুঁজি আছিলোঁ আৰু যুঁজিম, এইটো স্পষ্ট কথা। সংগ্ৰাম কৰি আছোঁ, সংগ্ৰাম হ'ব, সংগ্ৰামৰ কোনো বিকল্প নাই, কোনো বাধাই, কোনো ভয় ভাবুকি মানে পুলিচ মিলিটাৰী বন্দুকৰ ভয় ভাবুকি লাঠি চাৰ্জে আমাৰ গণসংগ্ৰাম আৰু আমাৰ জাতীয় চিন্তাৰ যিটো কণ্ঠ এইটো ৰুদ্ধ কৰিব নোৱাৰে। এছেম্বলিৰ তথ্য আছে, 24শতকৈ বেছি চুৰ ডকাইতৰ কেছ হৈছে গুৱাহাটীত। ডেইলি 50টা ঘটনা গুৱাহাটীত হৈ আছে। ৱেৰ ইজ আছাম পুলিচ, ৱেৰ ইজ CID? চুৰ ডকাইত ধৰিব নোৱাৰে, গুণ্ডা ডকাবাজ ধৰিব নোৱাৰে, ড্ৰাগছ মাফিয়াক ধৰিব নোৱাৰে, চিণ্ডিকেটক ধৰিব নোৱাৰে, চুপাৰী চিণ্ডিকেট চলি আছে, মাছৰ চিণ্ডিকেট চলি আছে। ক'ত আছে পুলিচ? অৰ্থনৈতিক ক্ষতি অসমৰ আটাইতকৈ হৈছে অসমৰ প্ৰাকৃতিক সম্পদ ধ্বংস কৰা নেতৃত্ব লৈছে বিজেপিয়ে। ৰেট হ'ল মাইনিং কৰি কয়লা খননত মানুহ মৰি আছে, অসমৰ ক্ষতি হোৱা নাই। কাখন জাপি দি পেলাই অসমৰ আৰ্থসামাজিক দিশক ধ্বংস কৰিব বিচৰা হৈছে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসুৰক্ষিত হ'ব। আমি কাৰ বিৰোধিতা কৰিবৰ কাৰণে যিকোনো পৰ্যায়লৈ যাম, আৰু গভৰ্ণমেণ্টটো যিমান পৰ্যায়লৈকে যাব পাৰে যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। একো ভাবুকিলে কেৰেপ নকৰোঁ, কৰিবলৈ কিটো আছে? অলৰেডি বাটত মাৰপিট কৰা আৰম্ভ কৰিছে, অলৰেডি পুলিচে মানুহ দলিয়াই দিয়া আৰম্ভ কৰিছে, অলৰেডি থানাত সোধপোছ আৰম্ভ হৈছে, অলৰেডি CID সোধপোছ আৰম্ভ হৈছে, অলৰেডি ঘৰৰ মানুহৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে। আৰু কি বাকী আছে? গুলি খাবলৈ বাকী আছে। অলৰেডি চৰকাৰে বহুত এনকাউণ্টাৰ কৰি আছে, বহুত এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ হৈ আছে, আৰু এটা ভূপেন বৰা এনকাউণ্টাৰ হ'ব।